কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই আৰু জিকিব নোৱাৰিম। কোনো ব্যক্তি তেওঁৰ কৰ্মৰ কাৰণে মহান হয়, তেওঁৰ জন্মৰ কাৰণে নহয়। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতলৈ উপহাস নকৰিব, কাৰণ সময়ৰ হাতত ইমান শক্তি আছে যে ই কয়লাৰ টুকুৰা এটাও হীৰালৈ পৰিৱৰ্তন কৰি দিব পাৰে। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰেই অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। সফলতাত আনন্দ উপভোগ কৰাটো ভাল কথা, কিন্তু তাতকৈ জৰুৰী কথা আপুনি আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটোহে। এজন ব্যক্তি অকলেই জন্ম হয় আৰু অকলেই মৃত্যুবৰণ কৰে। তেওঁৰ ভাল আৰু বেয়া কৰ্মফল নিজেহে ভোগ কৰে, আৰু তেওঁ অকলেই স্বৰ্গ বা নৰকলৈ যাত্ৰা কৰে। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই। মূৰ্খ ব্যক্তিৰ পৰা বাহ লোৱাতকৈ জ্ঞানীৰ পৰা গালি শুনাই ভাল। শিক্ষা সকলোতকৈ ভাল মন্ত্ৰ। এজন শিক্ষিত ব্যক্তিয়েহে সকলো ঠাইতে সন্মান পায়। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, কিন্তু তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। ভাগ্য মানে হৈছে আগৰ জন্মৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। অপেক্ষা কৰাসকলে সেইটো পায় যিটো চেষ্টা কৰাসকলে এৰি থৈ যায়। চেষ্টা ইমান শান্ত হৈ কৰা যে সফলতা চিঞৰি আহিব তোমাৰ কাষলৈ। আনৰ কথা শুনাজন ভাঙি যায়, নিজৰ কথা শুনাজনে সদায় নিজক গঢ়ি লয়। যাৰ যাৰ ওপৰত আজি জগতে হাঁহিছে সেইসকলে ইতিহাস ৰচিছে। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকল এদিন জয়ী হয়, কিন্তু মনৰ পৰা হাৰি যোৱাসকল কেতিয়াও জয় হ'ব নোৱাৰে। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱান তোমাৰ ভৰসাত ৰৈ আছে। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। শত্ৰু বনাবলৈ আমি কাৰো লগত যুঁজিব নালাগে। সফল হৈ যোৱা, উপহাৰত শত্ৰু পাবা। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। এটা চৰায়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতহে বিশ্বাস ৰাখিব লাগিব, আনৰ ওপৰত নহয়।